পান খালে লাল হয় না লাল হয় শুনে রাইজে দল দেখিয়ে ভাল না পায় ভাল পায় তার গুণে। হিমন্ত বিশ্ব শর্মাই গুৱাহাটীৰ পৰা আমাৰ বিটিসি চলায়। মই মোহাম্মদ মইনুল হক, আমার অল্টারনেটিভ পার্টি অফ বড়োল্যান্ডর মই উপসভাপতি কেন্দ্রীয় কমিটির। আজি মানে এইটো আমাৰ হেৰি বুলি কয় বাঘমুৰি সমষ্টিৰ অন্তৰ্গত গেন্দ্ৰাবিল এৰিয়া। এই গেন্দ্ৰাবিল এৰিয়াত আমাৰ যিমানকেইটা প্ৰাইমাৰী হৈছে গোটেইকেইটা প্ৰাইমাৰী ৱাৰ্ড টেকিং প্লাছ প্ৰাইমাৰীকেইটাৰ মানে ৱৰ্কশ্বপ এটা হ'ল, কৰ্মশালা। আৰু ইয়াতে বাঘমুৰিৰ যিটো অমেন উইংছ সেইটো পূৰ্ণাংগভাৱে গঠন হ'ল। আৰু সাংগঠনিক ভেটি মজবুত কৰাৰ স্বাৰ্থত আমি সাংগঠনিক দিশত আলোচনা কৰিলোঁ। ইয়াতে আমি আগন্তুক BTR ইলেকশ্যনত আমি নতুন দল হিচাপে, যিহেতু যোৱা এপ্ৰিল মাহৰ 2 তাৰিখে আমাৰ দলটো হৈছে, তিনি মাহৰ আমাৰ এটা দল। তথাপিতো আমি ৰাইজৰ যিখিনি সঁহাৰি পাইছোঁ, জনমত পাইছোঁ, আমি ইতিমধ্যে 15+ চিট পাম। আজিৰ দিনত যদি নিৰ্বাচন হয়, কোনো যদি ঘটালা নহয়, কোনো ধৰণৰ যদি মানে বেয়া বিচাৰ নহয়, বেআইনী নহয়, আমি 15+ পাম। হয়তো আৰু আগলৈকে হয়তো বনাছ হ'ব, বেছি হ'ব পাৰে। আপোনালোকে UPPL চৰকাৰ দেখিলে, BTR আপোনাৰ BPF দেখিলে, কি মানে ক'ত কি কেৰুণ থকা বুলি ভাবে? আজি চাওক, কেৰুণ নহ'লে আজি APP দলটো সৃষ্টি নহ'লহেঁতেন। অভাৱেই আৱিষ্কাৰৰ মূল। BPF কি কৰিলে আপোনালোক সাংবাদ মাধ্যমত জানে, ৰাইজেও জানে, আমিও জানো। 17টা বছৰে খালি ৰাইজক প্ৰতাৰণা কৰিলে আৰু হিন্দু মুছলমানৰ বৰ ৰাজনীতি কৰিলে। ঠিক তেনেকৈ UPPL 5 বছৰত পৰিৱৰ্তনৰ শ্লোগান দি সকলোকে উন্নয়ন কৰিব। কি কৰিছিলে তেওঁলোকে? শ্লোগানত কি কৈছিলে? ষ্টাৰত দিছিলে যে সেল্ফ গভৰ্নেন্স কৰিব বুলি, ডোৰ টু ডোৰ চাকৰি হ'ব বুলি, এটা ভোট এটা চাকৰি, এটা ভোট এটা চাকৰি নাই। আমাৰ ইয়াৰ মানে চাকৰিয়ে নাপায় ঠিকা থাকলি, মানে এই UP বিহাৰ, দিল্লী, পাঞ্জাৱ বা উজনি অসমৰ মানুহবিলাকে এটা ঠিকা থাকলি পায়। তাৰ উপৰি সেল্ফ গভৰ্নেন্স কি চলালে? ৰিমোট গভৰ্নেন্স চলালে তেওঁলোকে। মামাই ৰিমোট মানে তাৰপিছত ইয়াতে তেওঁলোকে BTC চলাইছে। তেওঁলোকৰ কোনো সেল্ফ মানে এক্টিভিটিয়ে নাই। যিখিনি পাৱাৰ আছে, 6 ছিজনৰ যিখিনি পাৱাৰ এণ্ড ফাংচনখিনি তেওঁলোকে ইউটিলাইজ কৰিব নোৱাৰে। যাৰ কাৰণে বড়ো ভাইসকলে ক্ষুব্ধ হৈ, বিশেষকৈ NDFB প্ৰাক্তন NDFBসকলে ক্ষুব্ধ হৈ যে আমাৰ যিটো সেল্ফ গভৰ্নেন্স কেপাচিটি, আমাৰ যিটো 6 ছিডুলৰ যিটো ৰাইট, সেই ৰাইট খৰ্ব কৰি পেলাই হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ পৰা আমাৰ BTC চলায়। তেতিয়াহ'লে আমাৰ এই 60 বছৰীয়া সংগ্ৰাম, NDFBসকলৰ 36 বছৰীয়া সংগ্ৰাম তেতিয়াহ'লে ক'ত গ'ল? এই সংগ্ৰাম থাকিল জানো? এয়া তেজৰ বিনিময়, শ্বহীদৰ বিনিময় আমাৰ কৰে, যাৰ কাৰণে অল্টাৰনেটিভ হৈ গ'ল। UPPL, BPF বা অন্য আৰু মানে ৰাজনৈতিক দল আছে, যেনে কংগ্ৰেছ আছে, BJP আছে, AJP আছে, প্ৰত্যেককে বাদ দি আমাৰ এটা অল্টাৰনেটিভ এটা দল কৰা হৈছে যে তেওঁলোকৰ ভৰসাত থাকিলে, আমি তেওঁলোকৰ মেৰপেকত থাকিলে ইয়াত সাম্প্ৰদায়িকতাই বেছি হ'ব, হিন্দু মুছলমান হ'ব, বড়ো হ'ব। গতিকে আমি অল্টাৰনেটিভ পাৰ্টি কৰি আমাৰ অল্টাৰনেটিভ পাৰ্টিৰ দ্বাৰাই আমি BTCৰ সকলো ৰাইজক সাঙুৰি লৈ হিন্দু মুছলিম শিখ ইছাই সকলোৱে আমি যাতে মিলিজুলি যাতে ডেভেলপমেণ্ট কৰিব পাৰোঁ, সেল্ফ ডিপেণ্ডেণ্ট হ'ব পাৰোঁ। আমি আমাৰ যিটো বড়োসকলৰ যিটো চিন্তাধাৰা আছিলে, তেওঁলোকৰ লগত আমিও সহযোগী। আজি আমাৰ 11 নং বাঘমুৰি সমষ্টিৰ ভিতৰত যিকেইটা প্ৰাইমাৰী আছিল, প্ৰত্যেকখন প্ৰাইমাৰী মানে শপত গ্ৰহণৰ এখন কাৰ্যসূচী আছিল। সেই হিচাপত আমি গেন্দ্ৰাবিলত এখন সভা অনুষ্ঠিত কৰি আমি এই প্ৰাইমাৰী কমিটিৰ সভাপতি সম্পাদক তেখেতসকলৰ শপত গ্ৰহণৰ কাৰ্যসূচীখন মানে অলৰেডি কৰিলোঁ। এইটো APB দল, অৰ্থাৎ অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড। এই বিকল্প APB দলখন BJP আৰু UPPL আৰু কংগ্ৰেছ আৰু BPF তেখেতসকলৰ মানে বিকল্পৰ কাৰণে আমাৰ এই নতুন দলটো অঞ্জলি দৈমাৰীৰ নেতৃত্বত আমাৰ BTRত গঠিত কৰা হৈছে। এতিয়া নতুন দলৰ কাৰণে ৰাইজে কোনো চিন্তা চৰ্চা নকৰে, কোনটো পুৰণা কোনটো নতুন এইটো বুলি আশা নকৰে। ৰাইজে চিন্তা কৰিব মানে কোনটো দলত বেছি গুণ আছে আৰু কোনটো দলত মানে কম গুণ আছে, গুণৰ ওপৰত নিৰ্ভৰ কৰিহে ৰাইজে চিন্তা চৰ্চা কৰিব। যেনেকৈ চাওক, ৰাইজে এটা কথা কৈছে যে পান খালে লাল হয় না লাল হয় শুনে ৰাইজে দল দেখিয়ে ভাল নাপায় ভাল পায় তাৰ গুণে। গতিকে আমাৰ এই নতুন দল হ'লেও মানে আমাৰ দলখনত যদি যথেষ্ট পৰিমাণৰ গুণ থাকে আৰু আমাৰ দলৰ সভানেত্ৰীৰ যদি যথেষ্ট পৰিমাণৰ গুণ থাকে আৰু তেখেতে উচ্চ শিক্ষিত হয় আৰু আমাৰ যিটো বাঘমুৰি সমষ্টিৰ ভিতৰত কেণ্ডিডেট
তেখেতে যদি উচ্চ শিক্ষিত হয়, তেখেতে যদি গুণ থাকে, ৰাইজে এইটোৱে বিবেচনা কৰিব। আৰু বাওখুঙুৰি সমষ্টিৰ ৰাইজসমূহে অলৰেডি গম পাইছে যে এই APP দলখন আন দলতকৈ এইখন দল অতি উত্তম আৰু উৎকৃষ্ট। উইমেন সেলৰ প্ৰেচিডেণ্ট আৰু আগন্তুক ইলেকশ্যন আমি যিটো দেখি আছোঁ, আমি যেহেতু আমাৰ বড়োলেণ্ডত বা BTC বা BTAD বা BTRত যিটো আমাৰ ৰিজিয়নেল দল হিচাপে আমাৰ BPF আৰু UPPL আছিলে যোৱা এই 22টা বছৰত যিসকলে শাসন কৰি আছিলে। আমি ভাবিছিলোঁ এই দুয়োটা পলিটিকেল পাৰ্টিৰ মাজতে আমাৰ সকলো ৰাইজখিনি সমৃদ্ধ হৈ আছে, কিন্তু আমি দেখিছোঁ যেতিয়া আমি গঠন কৰিলোঁ যোৱা 2 এপ্ৰিলত APB অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড, তাৰপিছত আমি দেখিলোঁ ৰাইজে তাৰমানে কিবা এটা বিকল্প এটা বিচাৰি পেলাই ৰৈ আছিলে। আৰু আমি যেতিয়া গঠন কৰিলোঁ, আমি 3 মাহৰ ভিতৰতে ৰাইজৰ এনেকুৱা সঁহাৰি পাইছোঁ। আমি বহুত আনন্দিত যে আমি ভাবাতকৈ বেছি আমি ৰাইজৰ সঁহাৰি এতিয়ালৈকে পাই আছোঁ। গতিকে আমি দেখিছোঁ আগন্তুক যিটো BTR যিটো ইলেকশ্যন হ'ব ছেপ্টেম্বৰ মাহত, সেইটোত আমি ৰাইজৰ ভাল সঁহাৰি পাম বুলি আশা কৰিছোঁ। এতিয়ালৈকে আমি আলোচনা কৰা নাই, আমি নিজাববীয়াকৈ খেলিম বুলি আমি আলোচনা কৰি আছোঁ। কিন্তু আমাৰ নেত্ৰীগৰাকীয়ে বা আমাৰ দলৰ ফালৰ পৰা কৈ আছে যে আমাৰ সকলোৰ কাৰণে অ'পেন থাকিব, কোনোবাই যদি আমাৰ লগত আলোচনা কৰিব আহে আমি সকলোৰ কাৰণে অ'পেন ৰাখিছোঁ। 15-17টা বছৰ BPSৰ এখন এতিয়া 5 বছৰ UPPL কি ডিফাৰেন্স দেখিলে বা কিয় আজি বিকল্প হিচাপে আপোনাৰ এটা দল খুলিব লগা আপোনালোক বাধ্য হ'লে? নাই, আমি কি দেখিছোঁ সেইটো আপোনালোকেও দেখিছে, ৰাইজেও দেখিছে। আৰু বিকল্প আমি অল্টাৰনেটিভ গঠন কৰা মানেই তাতে কিবা এটা হয়তো বিসংগতি আছে যোৱা এই 22টা বছৰত। সেইকাৰণে আজি হয়তো ৰাইজে মানে আমাৰ যিটো নতুন দল সেই নতুন দলক সঁহাৰি জনাইছে। মই বিচাৰিছোঁ, দাদাই কৈছে যে বোলে শিক্ষিত দল হয়, শিক্ষিত দল এইটো দল শিক্ষিত, কিন্তু খালি শিক্ষা খালি আখৰিক জ্ঞান থাকিলে শিক্ষিত নহয়, মানে জ্ঞান থাকিলে শিক্ষিত, ওইটাও শিক্ষিত কয়। মানুহক কয় না যে বোলে শিক্ষা মানে গুণবিদ্যা, যিকোনো কৰ্মৰ গুণবিদ্যা, কিন্তু গুণবিদ্যাৰ ভিতৰত শিক্ষিত মানুহৰ মানে শিক্ষা মানে ওপৰত আছে। এইটো ভাবি মই কৈ আছোঁ যে শিক্ষা মানে বিদ্যাৰ বলতে লোকে উৰে আকাশত, বিদ্যাৰ বলতে লোকে খোজ কাঢ়ে পানীৰ তলত। বিদ্যা নাই যাৰ তাৰ দিনতে আন্ধাৰ, বিদ্যাহীন জীৱনত সকলো অসাৰ। বিদ্যা হ'ল জীৱন সাথী, ধনৰ মহাধন, সকলোৱে যিমান পাৰা কৰা উপাৰ্জন। মই এইটোও ক'ব বিচাৰিছোঁ